হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কংসবধৰ কিছু নৃত্য নাটিকা। চাই যাবচোন ভিডিঅ'টো কেনেকুৱা লাগে আৰু জনাব। কংসৰ অভিনয় কৰিছে এজনী বৌয়ে আৰু মোৰ তেওঁৰ অভিনয় বহুত ভাল লাগিছে। সঁচা একেবাৰে মানে কংসৰ নিচিনা লাগিছে। আপোনালোকৰ চাই কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। মই তোমাৰ চৰণত ধৰিছোঁ, দৈৱকীক প্ৰাণ নামাৰিবা। মহাৰাজ, তেওঁক প্ৰাণ দান দিয়া। মই প্ৰতিজ্ঞা কৰিছোঁ, আমাৰ যদি সন্তান মই তোমাৰ ওচৰত অৰ্পণ কৰিম। দৈৱকীক প্ৰাণ নামাৰিবা। তোমার সন্তুষ্ট হয়েছে যোৱা দৈত্যকে কিন্তু মনত রাখিবা বসুদে, তোমার প্রতিজ্ঞা পালন কৰিব লাগিব। মহারাজ ইহত নৌকা পুতা ফলত বন্দি করে সংগীতা যাতে যদি 不要你啊！
গকুলত মুকলি মধুকময়া যশোদাৰ কৰে মুখত হৈ আকাংক্ষলয়া আশীও পত্ৰৰে গতিকে এই আকাশীবল মৰ্মহৎঘাতম বুকুত সাৱটিলনে পুত্ৰধন ব্ৰহ্মাণ্ডৰ অমূল্য ৰতন পুত্ৰ ওৰে কৰিয়ে চলি যান্ত জন্ম হৈছে মহাৰাজ কি পহৰে দৈত্যকীৰ সন্তান জন্ম হৈছে নাই 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 দৈত্যকী দৈত্যকী সন্তানটো দে মই মোৰ প্ৰাণৰ পুতলি দাদাৰ হাতত নিদিওঁ নাই নাই মই মোৰ পুতলি দাদাৰ দৰে নৰম পিশাচৰ হাতত অৰ্পণ কৰিব নোৱাৰো তুমি তোমাৰ প্ৰতিজ্ঞা উলংঘা কৰিছা সন্তান দিয়া সন্তান দিয়া নাকাম দিবা নাকাম দিবা রাস্তাম পুত্র অবতংখ বিদ্যুতর অনিবার্য তই জাহাজ লই বেশি গৌরব করিস আদিত্য বলি গৌর জন্ম হয়ে আসয় তোর দৈত্যকী বিনা দুঃখে দুঃখ দিয়া আসয় ইহার প্রতিফল বহু নিশ্চয় পাবি ওহরে
বকুলত গয়া যত শিকোৱা ছয় স্তন প্ৰাণ কৰা নিধন কৰহ হে মহাৰাজ তোহো কিছু চিন্তা নাহি কৰগে নাহি কৰগে তোহো কি নিমিত্তে আমাকে মনাও আমারও কিবা প্রয়োজন হয় ওই রে সত্যকথ লোহ পত্রে বকুলত গয়া অন্তর দ্বারা পুত্র বিষ্ণু প্রাণ মারহ নিরঞ্জন নাহি করগে হে মহারাজ तुम्हारी आदेश मानी एखने गोकुलत गया हे ही कृष्ण को प्राण मरम मोह चिंता नाहि करोगे निश्चिंते थको
কংস মহুৰ বছৰ মহুক মাৰিবাক লাগি তই পথ কৰি যাবা দুষ্টক মাৰিয়া মই সন্তক পালি দোহাক মাৰিয়া মই ভূমি উদ্ধাৰি কংসবধ নৃত্য নাটিকাখন চাই কেনে পালে জনাব আৰু লগতে মোৰ চেনেলটো লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপুনি নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত আপুনি পাই যাব ধন্যবাদ